অবি মই ডেঞ্জাৰাছ বস্তু এটা বনাবলৈ গৈ আছো ডেঞ্জাৰাছ বস্তুটো কি আইচক্ৰীম আইচক্ৰীম এয়া কি গাখীৰ মামুন তাজা মামুন দে বুজিলো এইটো নেমু দি দিম ইয়াত জলকীয়াও দিবি পিচি দি দিম নিমখ এখোপা দি তই আইচক্ৰীম বনাবি মানে বেলেগ বেলেগ ফ্লেভাৰ থাকিব ফেভাৰ মানে সোৱাদটো যে বেলেগ বেলেগ থাকে যে ফ্লেভাৰ মজা হালধি এইটো কালাৰটো কাৰণে তই কাম এটা কৰ তই বনাই আছ কাৰ কাৰণে আজি ইচ্ছাৰ কাৰণে মই কৈছো তই আইচক্ৰীমটো ফ্ৰাই কৰি দে তেলত তই ফ্ৰাই কৰি দে তাৰপিছত চাই থাক তই ডাই ফ্ৰাই কিহৰ ইণ্ডিকেটৰ দিলো তোলে মই মানে কি নহয় মানে কথা তুমি মানে তুমি মোলে যে চাই হাঁহিটো মাৰা মোৰ মানে ভিতৰৰ পৰা কিবা ফিলিংছ এটা আহি গৈছে তোলে চাই মানে হাঁহি মাৰিবই নোৱাৰে তোৰ ফিলিংছে আহি গ'ল কি ল'ৰা এই বাইদেউ চাইজৰ ভণ্টি এজনীক তই ইমান বেয়া চকুৰে চা তুমি কেনেকুৱা মানুহ কেকেদা কেনেকুৱা আপুনি অলপ আগত কোৱা নাছিলা আমাৰ দুটাক বিয়া পাতি দিম বুলি চাহ মোক বিয়াও পাতিবি না কেকেদা জোৰ দিয়া কাৰণে কৈছো নাই এনেকে ব্লেম দিলে মই নাথাকোৱে যা এই চবক ভাল পোৱাই আজি তৰা ঘটক চবকে খুৱাম কিহৰ হুলস্থুল কৰিছা মই পানী এগিলাচ খোৱা শান্তি নাপাই তই কোন তৰা ঘৰৰ মানুহ এচিষ্টেণ্ট ঘটক তই কি খটক কি লম্ফ জম্ফ কৰি আছে নালাগে দিয়ক জানিনো কি কৰিব আপুনি কি হ'ল no প্লিজ having no any issues no any guilty work she's so throwing me bad behavior and rough galigalas why is this possible sir a newcomer officer insulted the senior innocent havildar what is this and throw gali to throwing it and also says that 2 months leave for better treatment my head Matha what is this katla is a face hey কিহত মানে চাইকেলখনত স্যাৰ পাগল হৈছে তই স্যাৰ আপুনি ব্যস্ত থকা কাৰণে এইখিলে লৈ আনিছো চাইকেলখন হ'ব স্যাৰ মাফি নকৰো মই যেনেকৈ আনিছো তেনেকৈ লৈ আনিম এতিয়া উলিয়াই নে নিছো স্যাৰ বলা স্যাৰ পাগলামি কৰিবা স্যাৰ মোক কথাটো শুনকচোন চুপ বাইদেউ মই যামগৈ দিয়ক কিয় কেছটো কি হ'ব মোক পইচা পাতি নালাগে যি দেখিছো মইহে লগাব তোমাক এই ৰনা লাগিবতো স্যাৰ চাব দেই এই চাইকেলখন তাক মই ভাল কৰিবলৈ দিলো বিল হৈছে 300 টকা তাক এটা লাগে 2000 টকা নিদিব বুলি সৰি স্যাৰ স্যাৰ লৰা এটা ধৰি আনছো কি লৰা সুলাই এই সুলাই কথা কোৱা নাই কোৰ লৰা কি কথা সুধিছে তাকেতো কৈছো সুলাই বেপাৰী লৰা ধৰি আনছো কিয় সুলাইবোৰ থানা ভিতৰত ভৰাইছ তেহে আকৌ 10-20 টকা সন্ধ্যালে খাব পাৰিবি হেই ফালতু কথা নকবি দে এই সুলাই বিক্ৰী কৰাৰ কাৰণে হে মই তাক ধৰি আনছো তই নিজে সদায় সন্ধ্যা সুলাই খাই ফিটিং হৈ থাক খাতনিয়াৰ ছাৰ মিনিংলেছ কথাবিলাক কিয় কৈ থাকে যাওকচোন যাওঁ আকৌ পিছত নেমাতিব কিন্তু নেমাতো যাওক যদি মাতে মই যাওঁ ৰ নালাগে কালি কিয় নাহিলা কালি লিভ ললা খবৰ এটা নিদিলা পাৰ্টি খুৱাব লাগে বুলি ন ছুটি ললে পাৰ্টি খুৱাই নেকি ছুটি লিভ মানে ছুটি আকৌ আচ্ছা সেইটো লিভ মই আকৌ ৰৈ আছিলো ইয়াত ৰৈ আছিলা মোৰ কাৰণে কিয় আপুনি চিটি বাছ যেন আপুনি আহিব বাচ্চাটা গাড়ীত উঠিব এপাক ঘূৰিব তেৰিকা এই অসম বতৰ কথাত নাহিবা ই এনেই লাই পাই যাব মদ খালে মুঠতে 5টা কথা মনত ৰাখিব লাগে 2 পেকেট জিনজিননি 1 পেকেটটো কোনো কাম নাই মোৰতো 2 পেকেট একো কাম কৰা নাই কেকেদা তই কি কৈছ মই একো ধৰিব নাই ৰাখে হলে চিপকে দে আজি হলি আমি ধুনীয়াই থাকিব লাগিব আমি ধুনীয়াই খানা এনজয় কৰিব লাগিব কেকেদা বাই মোৰ পেকটো কি হয় মই আপোনাৰ পেক খামি দিয়া মই বহু সময়ৰ পৰা পিয়া হৈ আছো আপোনাৰ পেক খামি দিয়া নেপায় অমৃত জুঠা খাব এতিয়া ভাল লাগিছে Sir, say me and I order to all of you that sir ordered that our tiffin our mane amartu bujaise yes text should be all body stuff English দিয়ে কে হাত ফালি পেলাব পাজিটো এটো